মৰমে ভৰা বুকুৰে নদী খহিছে গৰা দেখানে তুমি জোনাক নিশাও ডাৱৰে পোহৰ গুচাই জোনৰে অ বাৰীৰে বগৰী পকি হৰে নাহানে খাবলে মোৰ হতে বাৰীৰে বগৰী পকি হৰে নাহানে খাবলে মোৰ হতে। वाओ, बहुत दिन का बाद ऐसा अच्छा गान सुना रहा हूँ। মস্তি লাগিছে না ছাৰ গানটো শুনি? আবে ইয়াৰ তই ইমোশনালি মস্তিকে গাইছ, ফাটাই দিছ মাক চকলাই। সঁচাকে বে তই ইমোশনালি মস্তিকে গাইছ, ফাটাই দিছ। হয় হয় দে, ঠিক লাগিছে মস্তি সুন্দৰ। তেনে যদি থেংক ইউ ছাৰ। আমি ক্লাছটো এতিয়া আৰম্ভ কৰিম। আৰম্ভণিতে আজি মই এটা ধুনীয়া কৌতুক শুনিবলৈ বিচাৰিম। কোনোবাই উল্লেখ কৰিবনে? আই এম হেনা ছাৰ। এই মাক চকলাই থাকোঁতে আপোনাক কৌতুক শুনাবলৈ বেলেগৰ দৰকাৰেই নাই। ৱাও, অভাৰ কনফিডেন্স। দে কৌতুক এটা। হয়তো ছাৰ আগতে এইটো কথা শুনিছে যে মন্দিৰৰ সকলোবিলাক বস্তু ছোৱালীৰ নামতে থাকে। সকলোবিলাক বস্তুৱেই ছাৰ, যেনে ছাৰ পূজা, আৰাধনা, বন্দনা আদি সকলো ছাৰ। কিন্তু ল'ৰাৰ নামত কেৱল এটা বস্তুৱেই থাকে, ঘণ্টা নাইবা টিলিঙা, যিটো মন্দিৰত সোমাওঁতেই মানুহে সকলোৱে ঘটলংকে বজাই থৈ যায়। হে খা বাপকে দে, খা মাহাকৰ বৰভাতৰ জোল খা। পূজা, আৰাধনা, বন্দনা, মালতী, সেৱা সব দেখোন ছোৱালীৰ নামতে হয়। ঘণ্টা ল'ৰাৰ নামত, কিন্তু সেয়া সকলোৱে ঘাটালাংকে বজাই থৈ যায়। সঁচাকে দেই ছাৰ মাক চকলাই, কথাটো কিন্তু লজিক নথকা নহয়। এনে ছাৰ আপুনি জানে না বোলো এই স্কুলত নাইবা য'তে হ'লেও ছোৱালীবিলাকক যে বিভিন্ন ধৰণৰ চৰকাৰে সুবিধা দিয়ে, তাৰ কাৰণটো বাৰু কি? হে এইবিলাকনো কি কাৰণ থাকে? স্কুলত দেখোন ছোৱালীবিলাকক যি সুবিধা দিয়ে ল'ৰাবিলাককো একেই সুবিধা দিয়ে। মানে ছাৰ অকণমান বেছিকে হ'লেও তো সুবিধা এটা দিয়ে না। আগতে ছোৱালীবিলাকক চাইকেল দিছিলে, ল'ৰাবিলাকক তো নিদিয়ে। স্কুটি দিয়া ছোৱালীবিলাকক, ল'ৰাবিলাকক তো নিদিয়ে। মানে কেছটো বুজিছে? সেইটো বাৰু বুজিছো, কিন্তু তই কি বুজাব বিচাৰিছ সেইটোহে বুজি পোৱা নাই। হয় ছাৰ, বুজি পোৱা নাই বাৰু বাদ দিয়ক। কিন্তু ছাৰ আপুনি হয়তো গাৰ্লছ স্কুল দেখিছে বহুত জেগাত আছে, কিন্তু আপুনি বয়েজ স্কুল দেখিছে না? এইটো দেখোন বৰ ধামাকাদাৰ প্ৰশ্ন। গাৰ্লছ স্কুল আছে, কিন্তু বয়েজ স্কুল নাই, দেখা নাই বয়েজ স্কুল। হয়তো অসমত নাই চাগে। কথাটো কিন্তু ময়ো আগতে ভবা নাছিলো দেই। বাৰু গাৰ্লছ আপোনালোকে কওকচোন, এই ছোৱালী স্কুল গাৰ্লছ স্কুল দেখিছে, কিন্তু বয়েজ স্কুল জানো কৰবাত দেখিছে? নাই দেখা, ময়ো দেখা নাই। কিয় বাৰু বয়েজ স্কুল নুখুলে? বয়েজ স্কুল খুলিলে ল'ৰাবিলাক যাবনে? এইটো হৈছে আজিৰ তাৰিখত এটা সৰ্ববৃহৎ ডাঙৰ প্ৰশ্ন। ঠিক কথা কৈছে ছাৰ আপুনি, ময়ো কম বুলিয়েই ভাবিছিলো। যি কি নহওক বন্ধুসকল, আপোনালোকক মই এটা প্ৰশ্ন সুধিম। এটাই প্ৰশ্ন। অসমত সৰ্বপ্ৰথম লেট্ৰিন বনোৱা মানুহজন কোন? নাইবা অসমত সৰ্বপ্ৰথম লেট্ৰিন বনাই কেক কাটি অপেনিং কৰা ব্যক্তিজনৰ নাম কি? তই কেনেবাকে ইউটিউবাৰ মনোজ ভাইৰ কথা কোৱা নাইতো? সিহে পুৰা লেট্ৰিনৰ বিষয়ে ইউটিউবত, ফেচবুকত ভিডিঅ' বনাই থাকে, অপেনিং কৰে, আমুক তামুক, মানে লেট্ৰিনৰ বিষয়ে দেখা থাকে। তাৰ কথা কোৱা নাইতো তই? ফেচবুকত নাই বা ছচিয়েল মিডিয়াত ভাইৰেল দেখোন। ছাৰ এইটো কথা মই বাৰু নকওঁ, আমাৰ গাইসকলে ক'ব। কিন্তু দুখনমান ফটো মই দেখাই দিছো, বাৰু বেয়াকে ক'বলৈ যোৱা নাই দে। মানে এনে আৰু ভাল লাগিছে যিহেতু ছচিয়েল মিডিয়াত ভাইৰেল মাৰি আছে না। আৰু পুৰা বেলেগে ধুই আছে অসমৰ প্ৰথম লেট্ৰিন বনোৱা মানুহজন, অসমৰ প্ৰথম লেট্ৰিন বনাই অপেনিং কৰা মানুহজন। মানে চেতা গাইছ, আপোনালোকে কি ভাবে কমেন্ট কৰিবচোন। হয় দে, ঠিক কৈছ তই। সি এইবিলাক ভিডিঅ' দি থাকে, কিছুমানে ভাল পায়, কিছুমানে বেয়া পায়। ন' প্ৰব্লেম, কি কৰিবি আৰু, চলি আছে তেনেকে। হয় দিয়ক ছাৰ। ঠিক আছে দে, মই আৰু এটা কথা কম এতিয়া। ইংৰাজী বিষয়টো আমাৰ কাৰণে কিয় ইমান ইম্পৰ্টেণ্ট? একচুৱেলি ছাৰ, ইংৰাজী ভাষাটো
বিভিন্ন দেশত সিমান এটা ইম্পৰ্টেণ্ট নহয় যদিও আমাৰ অসমত অসমীয়া ভাষাটো সমানে ইংৰাজী ভাষাটো একেই জনপ্ৰিয় হৈ পৰিছে, একেই গুৰুত্বপূৰ্ণ হৈ পৰিছে। কাৰণ আপুনি ভালকে চাব সকলোতে ইংলিছ ইংৰাজী, আমাৰ অসমীয়া ভাষাটো সিমান ইউজে নকৰে। সাইন পোষ্ট বিলাকত চাব কিবা ৰিপৰ্ট ওলাব চব ইংলিছ। এতিয়া জোনমণি আভাৰ কেছটো CID ৰিপৰ্ট দিলে ইংৰাজীত দিলে, আমি যদি স্পষ্টকে ইংৰাজী জনা হলে ভালকে পঢ়ি চাব পাৰিলোহেঁতেন কি হৈছে কি হোৱা নাই। মানে চবতে ইংলিছ জনপ্ৰিয়, ইংলিছ প্ৰয়োজন। ঠিক আছে দে। আৰু একেবাৰে লাষ্ট পৰ্যায় হিচাপে মই এটা প্ৰশ্ন কৰিম, উত্তৰ দিবি, তাৰ পাছত ক্লাছটো ছুটি। হ'ব ছাৰ। ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ এখন বাছ গৈ আছিল। চৰি, এখন নহয়, দুখন। এখনৰ নাম মিষ্টাৰ শইকীয়া আৰু আনখনৰ নাম মিষ্টাৰ বৰুৱা। তাৰ মানে মিষ্টাৰ শইকীয়া আৰু মিষ্টাৰ বৰুৱা নামৰ দুখন বাছ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ গৈ আছিল। ওকে ছাৰ। তাৰে মিষ্টাৰ শইকীয়া নামৰ বাছখন এটা ৰাস্তাইদি গৈ 1 ঘণ্টা 20 মিনিটত গুৱাহাটীত পাই গ'ল। আৰু আনখন যিখন আছিল মিষ্টাৰ বৰুৱা, সেই বাছখন আন এটা ৰাস্তাত গৈ 80 মিনিটত গুৱাহাটীত পালেগৈ। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে মিষ্টাৰ শইকীয়া নে মিষ্টাৰ বৰুৱা, কোনখন বাছ প্ৰথমে গুৱাহাটীত পালেগৈ? এটোনো কিবা ভাবিব লগা কথা না ছাৰ। মিষ্টাৰ বৰুৱা বাছখন সোনকালে পালেগে কও, কাৰণ 80 মিনিটতে পালেগে। ইখনতো মিষ্টাৰ শইকীয়া বাছখন 1 ঘণ্টা 20 মিনিট লাগিছে পুৰাপুৰি। সিহঁতৰতো 80 মিনিটতে পাই গৈছে, গতিকে মিষ্টাৰ বৰুৱা বাছখন 80 মিনিটত পালেগে, মানে সোনকালে পালেগে। কি কলি তই? জীৱনৰ আটাইতকৈ ভুল উত্তৰটোকে দিছ তই। খতম। কি কম গাইছ, বোলে মিষ্টাৰ বৰুৱা বাছখন আগত পালেগে। নহয়নো কি ছাৰ, 80 মিনিটতে পালেগেচোন। ইখনতো 1 ঘণ্টা 20 মিনিট লাগিছে না। হয় ছাৰ, ঠিক কথা কৈছে ইহঁতে। এই মহাপণ্ডিত, কেনেকে সোনকালে পাবগে কচোন, কেনেকে পাবগে? মানে ছাৰ কেনেকে নাপাবগে? হেৰ' বোপাই, 80 মিনিট আৰু 1 ঘণ্টা 20 মিনিট, 1 ঘণ্টাত কেই মিনিট থাকে কচোন ক? অবিয়াছলি 60 মিনিট ছাৰ। তেনে যদি এখন বাছ মিষ্টাৰ শইকীয়া বাছখন 1 ঘণ্টা 20 মিনিটত পালেগে আৰু আনখন মিষ্টাৰ বৰুৱা 80 মিনিটত পালেগে, 60 + 20 মানে 1 ঘণ্টা 20 মিনিট, 1 ঘণ্টা 20 80 মিনিট, 1 ঘণ্টা 20 মিলা নাই একে সমান। 60 মিনিটে 1 ঘণ্টা, ইফালে প্লাছ 20, 1 ঘণ্টা 20, 1 ঘণ্টা 20। ছাৰ, মই আচৰিত হম না হাঁহুনে? মাই গড, কি জমলা নিচিনা যে পাৱে থাকিছিলো। গাইছ 80 মিনিটটো সি বোলে 1 ঘণ্টা 20 মিনিটতকৈ ওচৰ, সোনকালে পাই চাগে। কি কম নহয়, মাথাটোহে বেয়া কৰি পেলাব। দেখিছ কেনেকে মই তহঁতক ঠগি দিওঁ। সেইকাৰণেতো মই কওঁ, খাবা পেকে মাহ আকৌ ভাতা জোলে নাই।